শ্ৰী নয়নজ্যোতি মৰাণ। মই ২ নং তামুলী প্ৰাথমিক বিদ্যালয় ৪th শ্ৰেণীত পঢ়ো। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম হ'ল গছে যদি খোজ কাঢ়ে। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম যেনে পাতত বান্ধি নিয়ে। হাবি এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিদায়। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰা বুঢ়াৰো লাগি চাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। নমস্কাৰ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব বুটামটো অনুগ্ৰহ কৰি টিপি দিব। ধন্যবাদ।